हेलो एवरीवन আজি স্টাৰ্টিঙৰ পৰা আপোনালোকে গম পাইছে সাগে মইনো কৰ পৰা স্টাৰ্ট কৰিছো মই আছো আমাৰ স্কুলৰে ক্লাস 8ত ইহঁতি ইমান ধুনীয়া প্ৰজেক্ট বনাইছে জানেনে আৰু সেই কাৰণে মইও আপোনালোকক নেদেখুৱাকে থাকিবই নোৱাৰিলো এইটো আসলে পানী নিগৰুৱাৰ ব্যৱস্থা হয় যেটো আমি উদ্ভিদৰ গুৰিয়ে গুৰিয়ে দিব পাৰো দেখিছেনে সুইচটো অন কৰি দিলে ইয়াতে পানী জমা হৈ যায় আৰু তাৰ পাছতে এয়া উদ্ভিদৰ গুৰিয়ে গুৰিয়ে পানী নিগৰি পৰে আৰু আপোনালোকে এটো কৰিব পাৰে দেই আৰু আমাৰ ইহঁতক গ্ৰুপ কৰি দিয়া হৈছিলে এইটো আসলে বি গ্ৰুপে কৰিছিলে আৰু এই প্ৰজেক্টটো দিছিল আমাৰ সায়েন্স টিচাৰ জাস্টিন স্যাৰ এইটো সুইচ অফ কৰি দিছে এতিয়া আৰু ষ্টপ হৈ গৈছে বাকি আকৌ আছে আমাৰ এটো এ গ্ৰুপেও কৰিছিলে হে একে ধৰণে বাকি আপোনালোকে কোনটো গ্ৰুপে কিমান ভাল কৰিছে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে আৰু সি গ্ৰুপৰো আছিলে আকৌ দেই কিন্তু মোৰ সময়ৰ ভাৱৰ কাৰণে আপোনালোকক দেখুৱাবই নোৱাৰিলে দেখিছে সুইচ অফ অন কৰি দিলে আৰু এয়া পানী আহি গৈছে ইয়ালে তাৰ পিছতে পানী আহি এয়া উদ্ভিদৰ গুৰিয়ে গুৰিয়ে আকৌ পৰিলে ঠিক আছে আজিলৈ আহিছো বাই